দৰ্শকসকল, আমি এইটো সকলোৱে জানো যে ত্ৰিদেৱ অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ এই তিনিওৰে ভিতৰতে মহাদেৱক সকলোতকৈ শক্তিশালী বুলি কোৱা হয়। সেইকাৰণে মহাদেৱক দেৱাদিদেৱ বুলিও কোৱা হয়। এনেকুৱা মনা হয় যে ভগৱান ব্ৰহ্মা আৰু ভগৱান বিষ্ণুৰ উপৰিও সকলো দেৱী দেৱতাগণে তেওঁক আৰাধ্য হিচাপে ভাবে আৰু তেওঁৰ পূজা অৰ্চনা কৰে। কিন্তু দৰ্শকসকল, আপোনালোকৰ মনত বাৰু কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰশ্নৰ উদয় হয় নেকি যে দেৱৰো দেৱ মহাদেৱে কৈলাশ পৰ্বতৰ ওপৰত তেওঁ ধ্যানত মগ্ন হৈ থাকে, বাস্তৱত তেওঁ কাক ধ্যান কৰি থাকে? দৰ্শকসকল, আজিৰ এই ভিডিঅ'ত আপোনালোকৰ আগত এই সকলোবোৰ কথা ক'বলৈ ওলাইছোঁ। দৰ্শকসকল, ঐশ্বৰিক কাহিনীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন জানো কৈলাশ পৰ্বতৰ ওপৰত মহাদেৱ শিৱইনো কাক ধ্যান কৰে। দৰ্শকসকল, আমাৰ জ্ঞাত অনুসৰি মহাদেৱ শিৱই কৈলাশ পৰ্বতৰ ওপৰত বেছিভাগ সময় ধ্যানতেই মগ্ন থাকে আৰু এনেকুৱা মনা হয় যে সেই সময়ত তেওঁ তেওঁৰ আৰাধ্যজনক ধ্যান কৰি থাকে, যাৰ বৰ্ণনা পদ্মপুৰাণৰ উত্তৰাখণ্ডত পোৱা যায়। পদ্মপুৰাণত বৰ্ণিত কথাৰ অনুসৰি এবাৰ মা পাৰ্বতীয়ে মহাদেৱ শিৱক সুধিলে, প্ৰভু, আপুনি অনুগ্ৰহ কৰি মোক এইটো কথা কওকচোন যে আপুনি যে ধ্যানত মগ্ন থাকে, তেতিয়া আপুনিনো কাক ধ্যান কৰি থাকে? তেতিয়া মহাদেৱ শিৱই মা পাৰ্বতীৰ প্ৰশ্নৰ উত্তৰত ক'লে যে হে দেৱেশ্বৰী, মই তোমাক এই প্ৰশ্নৰ উত্তৰ অতি সোনকালেই দিম। আৰু কিছুদিন পিছত মহাদেৱ বুদ্ধ কৌশিকী ঋষিৰ সপোনত আহিল আৰু মহাদেৱে তেওঁক আদেশ দিলে যে তুমি ৰাম ৰক্ষা সূত্ৰ লিখা। কিন্তু সপোনতেই ঋষি কৌশিকীয়ে মহাদেৱক অত্যন্ত বিনম্ৰতাৰে ক'লে যে হে প্ৰভু, মই ৰাম ৰক্ষা সূত্ৰ লিখিবলৈ অসমৰ্থ। তেতিয়া ভগৱান শিৱই তেওঁক সপোনতেই সম্পূৰ্ণ ৰাম ৰক্ষা সূত্ৰ কৈ শুনালে আৰু পাছদিনাখনেই বুদ্ধ কৌশিকী ঋষিয়ে সেই সূত্ৰ লিখি উলিয়ালে। ইয়াৰ পাছত ভগৱান শিৱই মা পাৰ্বতীক ক'লে যে হে দেৱী, মই সদায়েই ৰাম নামৰ স্মৰণ কৰোঁ। এইটো কথা শুনি মা পাৰ্বতীয়ে মহাদেৱ শিৱক আকৌ প্ৰশ্ন কৰিলে যে হে স্বামী, ৰামটো ভগৱান বিষ্ণুৰহে অৱতাৰ। আপুনি ভগৱান বিষ্ণুক স্মৰণ নকৰি কিয় আপুনি তেওঁৰ অৱতাৰ ৰামক স্মৰণ কৰিছে? মা পাৰ্বতীৰ প্ৰশ্নৰ উত্তৰত মহাদেৱ শিৱই ক'লে যে হে দেৱী, মই ৰাম নামৰ স্মৰণ এই কাৰণে কৰোঁ, যেনেদৰে কোনো মনুষ্যৰ পিয়াহ লগাৰ সময়ত পানী খাবলৈ মনত পেলায়, ঠিক সেই প্ৰকাৰেই মই ব্যাকুল হৈ তেওঁৰ অৱতাৰ মই শ্ৰীৰামক স্মৰণ কৰোঁ। যি প্ৰকাৰে শীতকালত মনুষ্যই অগ্নিক স্মৰণ কৰে, ঠিক সেই প্ৰকাৰে দেৱতা, ঋষি আৰু মনুষ্যই ভগৱান বিষ্ণুক স্মৰণ কৰে। যেনেদৰে পবিত্ৰতা নাৰীয়ে তেওঁ সদায় স্বামীক মনত পেলায়, ভয়ত কোনো মনুষ্যই কোনো নিৰ্ভয় মনুষ্যৰ আশ্ৰয় বিচাৰি ঘূৰি ফুৰে, যেনেদৰে ধনৰ লোভীয়াসকলে অনবৰতে ধনৰ কথাকেই ভাবি থাকে আৰু পুত্ৰৰ প্ৰতি ইচ্ছা থকা মনুষ্যই যেনেদৰে পুত্ৰ পাবৰ বাবে লালসা হৈ থাকে, ঠিক সেই প্ৰকাৰেই ময়ো ভগৱান বিষ্ণুৰ অৱতাৰ শ্ৰীৰামক স্মৰণ কৰি থাকোঁ। কিয়নো পূৰ্বকালতে ভগৱান বিষ্ণুৰ দ্বাৰা নিৰ্মিত সম্পূৰ্ণ জগত কৰ্মৰ অধীন আৰু সেই কৰ্ম ভগৱান বিষ্ণুৰেই অধীন। ইমানেই নহয়, ৰাম নাম ভগৱান বিষ্ণুৰ সহস্ৰ নামৰ বৰাবৰ। সেইকাৰণেই মই সদায়েই ৰাম নামৰ স্মৰণ কৰোঁ। কিন্তু দৰ্শকসকল, এটা আচৰিত কথা যে ভগৱান ৰামে নিজেই ভগৱান শিৱৰ স্মৰণ কৰে। আপোনালোকে দেখিবলৈ পাইছে চাগে, য'ত য'ত ভগৱান ৰামৰ মন্দিৰ আছে তাত ভগৱান শিৱৰ লিংগ নিশ্চয় থাকিব। ভগৱান ৰামে ভগৱান শিৱক স্মৰণ নকৰাকে কোনো কাৰ্য নকৰে আৰু আনহাতে ভগৱান শিৱই ৰাম নামৰ স্মৰণ কৰে। দৰ্শকসকল, এতিয়াতো আপোনালোক সকলোৱে বুজি পাইছে চাগৈ ভগৱান শিৱইনো কিয় ৰাম নামৰ স্মৰণ কৰে। দৰ্শকসকল, আজি আমাৰ ভিডিঅ' ইমানতেই সমাপ্ত হ'ল। যদি ভিডিঅ'টি ভাল পালে তেন্তে আমাক তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু অনুগ্ৰহ কৰি ভিডিঅ'টি এবাৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ঐশ্বৰিক কাহিনীসমূহ আমাৰ এই চেনেলত পাই থাকিবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল অপশ্যনটোত ক্লিক কৰি দিব। তেতিয়াহে মই দিয়া সকলো ভিডিঅ' আপোনালোকে সময়মতে লাভ কৰিব। ধন্যবাদ।